বান সাহায্যৰ নামত ধন দাবী কৰিছে নেকি? প্ৰশাসনক খবৰ দিয়ক এইটো নম্বৰত। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টুডে নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বান সাহায্যৰ নামত ধন দাবী কৰিছে নেকি? ধনৰ বিনিময়ত বান সাহায্য প্ৰদানৰ অভিযোগৰ ক্ষেত্ৰত কঠোৰ হৈছে নগাঁৱৰ প্ৰশাসন। কামপুৰ চক্ৰ বিষয়াই চৰকাৰী বান সাহায্যৰ নামত ধন দাবী কৰিলেই চক্ৰ বিষয়াক খবৰ দিবলৈ অনুৰোধ জনাইছে। চক্ৰ বিষয়াই স্পষ্ট কৰি দিছে যে বান পীড়িতলৈ আগবঢ়োৱা সাহায্যৰ পৰিবহণ ব্যয় চৰকাৰে বহন কৰিব। সম্পূৰ্ণ চৰকাৰী খৰচত সাহায্য বিতৰণ কৰা হৈছে আৰু সাহায্যৰ পৰিবহণো বিনামূলীয়া। এই ক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী লোকে পৰিবহণৰ নামত ধন দাবী কৰিলে কামপুৰৰ চক্ৰ বিষয়াক অৱগত কৰিবলৈ আহ্বান জনাইছে। টোল ফ্ৰী নম্বৰ 1077 নম্বৰত সাহায্যৰ নামত কোনোৱে ধন দাবী কৰিলে অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাহিৰেও 03672236827 নম্বৰটো অভিযোগ দাখিল কৰিব পাৰিব বুলি কামপুৰৰ চক্ৰ বিষয়াই জনাইছে। নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, টোল ফ্ৰী নম্বৰ 1077 নম্বৰত সাহায্যৰ নামত কোনোৱে ধন দাবী কৰিলে অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে। 1077। ইয়াৰ বাহিৰেও 03672236827 নম্বৰটোত অভিযোগ দাখিল কৰিব পাৰিব বুলি কামপুৰৰ চক্ৰ বিষয়াই জনাইছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। ধন্যবাদ।